এয়া জালুকবাৰী ফ্লাইঅভাৰ, এয়া জালুকবাৰী ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ। কেনেকুৱা আম লাগিছে। হেল্ল' গাইজ, নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ব্লগ উইথ মৃদুল। আৰু এতিয়া মই আছোঁ জালুকবাৰীত, আৰু এতিয়া মই যাই আছোঁ এঠাইলৈ। কলৈ যাই আছোঁ আপোনালোকে ভিডিঅ'টোৰ মাজতে গম পাই যাব। তো মোৰ লগত চাই থাকক, মই কলৈ যাই আছোঁ, কি কৰি আছোঁ আজি দিনটো মানে। তো মোৰ লগত চাই থাকক, গম পাই যাব কলৈ যাই আছোঁ। আৰু এতিয়া মই এনেকৈ যাই আছোঁ জালুকবাৰী, আৰু জালুকবাৰী গাড়ীত উঠিম। আৰু অলপ অলপকৈ বৰষুণ দিব ধৰিছে, যদি বেছিকৈ বৰষুণ দিয়ে আৰু জিকি যাম। এয়া জালুকবাৰী ফ্লাইঅভাৰ, তো আপোনালোকে চাই থাকক মোৰ লগত। আৰু গাইজ, এয়া জালুকবাৰী ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ, আৰু এয়া গোটেই জালুকবাৰী। তো গাড়ী ৰখি আছোঁ ইয়াতে, গাড়ী পোৱা নাই এতিয়ালৈকে। তো গাড়ী পালে যাম আৰু। তো গাইজ, ফাইনেলি গাড়ী পাই গ'লোঁ আৰু ইয়াতে বহিলোঁ গাড়ীত। বিজয়নগৰ আহি পালোঁ। তো গাইজ, গাড়ী পাই গ'লোঁ, লৈ যাম। আৰু ড্ৰাইভাৰ অহা নাই এতিয়ালৈকে, ড্ৰাইভাৰৰ কাৰণে ৱেইট কৰি আছোঁ। তো গাড়ী নাপায়, এইখনে আছে কিনে লাষ্ট। তো গাড়ীত মই য'ত যাই আছোঁ তাতে মানে মই কোৱা নাই যে মই যাই আছোঁ, মানে নোকোৱাকৈ গৈছোঁ। আৰু আজি মানে আগতে কৈছিলোঁ এনেই যাম বুলি, কিন্তু আজি কোৱা নাই যে আজি গৈ আছোঁ। তো চাওঁ কেনেকুৱা ৰিয়েকশ্যন হয় তেওঁলোকৰ। 1 hour later. তো গাইজ, ফাইনেলি আহি পাই গ'লোঁ, আৰু এতিয়া 10 মিনিটমান খোজকাঢ়ি যাব লাগিব। তো মই ক'ত আহিছোঁ কৈ দিওঁ আপোনালোকক। মই আহিছোঁ মোৰ ভাগিনীৰ ঘৰত, মানে মোৰ বাহঁতৰ ঘৰত। তো মই কলিকতাত থাকোঁতে মানে ভাগিনীৰ বিয়া হৈ গ'ল, তো মই আহিব নোৱাৰিলোঁ। তো সেইকাৰণে আজি আহিলোঁ, আৰু ভাগিনী ঘৰত আহিলে। তো সেইকাৰণে মই ভাগিনীক লগ কৰিব আহিলোঁ ঘৰত। তো ব'লক চাওঁ কি কৰি আছে, আৰু ৰিয়েকশ্যন চাওঁ কেনে নকোৱাৰ। আহি থাকোঁ, 10 মিনিট খোজকাঢ়ি আহি থাকিব লাগিব, কাৰণ ভাগৰ ধৰিছে। তো গাইজ, আহি পাওঁতে স্কুল ছুটি দিয়াৰ সময় হ'ল। তো এয়া স্কুল ছুটি দিলে, ল'ৰা ছোৱালীবিলাক আহি আছে। আৰু গাইজ, আমৰ বতৰ, কেনেকুৱা আম লাগিছে চাওক। আৰু গাইজ, এনেকৈ পথাৰৰ মাজে মাজে আহি আছোঁ, আৰু ধুনীয়া পৰিৱেশ এটা, ধুনীয়া ভিউ এটা আছে এইফালে। তো এনেকৈ পথাৰৰ মাজে মাজে আহি আছোঁ। আৰু গাইজ, এয়া আহি পালোঁ। গাইজ, এয়া আহি পালোঁ বাহঁতৰ ঘৰ, এইটো বাহঁতৰ ঘৰ। তো কি কৰি আছে চাওঁ। এইটো ঘুমাই আছে, এইটো বাই হাই কৈ দি। তো গাইজ, আহি পালোঁ। A few moments later. তো গাইজ, অৱতাৰত বিহু, আৰু এতিয়া এনেকৈ ভাগিনে মানে পিঠা বনাই আছে। তো চাই থাকক কেনেকৈ পিঠা বনায়, আপোনালোকেও শিকিব পিঠা কেনেকৈ বনায়। তো ভাগিনে এনেকৈ পিঠা বনাই আছে, আৰু মই চাই আছোঁ। ধুনীয়া পিঠা বনায়। তো এয়া ভাগিন পিঠা বনাই আছে। তো গাইজ, গুড ইভিনিং। তো মই আহি কিনে চাহ তাহ খাই, ভাত চাত খাই মানে অলপ শুই গ'লোঁ, মানে ভাগৰ লাগিছিল ন, ইমান দূৰৰ পৰা খোজকাঢ়ি আহিছোঁ। তো এতিয়া ভাগিনে তাত পিঠা বনাই আছে। কালি মানে তেওঁলোকৰ ভাগিনহঁতৰ আৰু কিবা এটা প্ৰগ্ৰেম আছে, মানে বিয়াৰ পিছত যে বিয়নী বান্ধে, সেই বিয়নী বন্ধা প্ৰগ্ৰেমটো আছে। তো এনেকৈ প্ৰগ্ৰেমটো খোৱা হ'ল, আৰু অহাও হ'ল। তো ভিডিঅ'টো শেষ কৰিলোঁ ইমানতে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বাই বাই, গুড নাইট।